আমি হস্পিটেলত যাম, বিয়া খাব নাযাওঁ। আমি আহি পালোঁ এইয়া হস্পিটেল, মাৰোৱাৰী হস্পিটেল। ৰেডিমেড কিনাতকৈ অৰ্ডাৰ দি মানে নিজে পচন্দ মতে ডিজাইন দি বনোৱাই ভাল ন? এইটো দেখোন ঠিকে আছে, ঠিকে আছে। আমি হস্পিটেলত যাম, বিয়া খাব নাযাওঁ। এইবিলাক কৰাতে ইমান ডিষ্টাৰ্ব নকৰিবি দে। আমি বিয়া খাব নাযাওঁ, আলহী খাব নাযাওঁ, আমি হস্পিটেলত যাম। কি সকলো চব কৰাটো কথা নহয় বাৰু, এনেই ভাল লাগে বুলি কালি দেখোন কৈছিলি বৰ, আজি ঘড়ীকে আইলেনা চাইলেনা মাৰি আছা। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আহি গ'লে দে আৰু ফেফাৰা আৰু ফেফাৰী ফেফাৰা অলপ কামত বেজি, ডিষ্টাৰ্ব নকৰোঁ। খং উঠিব, বেয়া খং উঠিব। আজি মোৰ লুকছটো কেনেকুৱা লাগছে জনাবচোন কমেণ্ট কৰি। আমি আজি এটা জেগাত যাই আছোঁ, এটা জেগাত নহয় দুটা জেগাত যাই আছোঁ আৰু ফেফাৰা অলপমান মৰম দেখাই আছে আৰু মোক চেনি দি আছে। চেনি মই জিন্দগীত চেনি নেদাওঁ দে এই লিটাৰ দুখন মোৰ বেগ বনাওঁ নেকি? বেগ বেগ নাঙে দিম ডিগিত লওঁ। অঁ তুমি ধৰ হা তুমি আৰু ব্লগাৰ হবি এই পৰিৱেশ ব্লগাৰৰ হাত বিখেলা বোলে 2 মিনিট ধৰাতে। তো গাইছ আজি মোৰ অফিচ নাই বুলি ক'লে ভুল হ'ব, মানে ডিউটি আছে। ডিউটিত মানে ডিউটিৰ কামতে যাম অলপ, ডাইৰেক্টৰ অফিচত যাব লগা আছে, তো তাত যাম। তাৰ পৰা আৰু এটা জেগাত যাব লগা আছে, আমাৰ ভাল গুড নিউজ আছে। তো আমি কি গুড নিউজ তাত যাম দেখাম। আৰু ৰিচেণ্ট আমি এটা ট্ৰিপত গৈ আছোঁ, ট্ৰিপৰ কাৰণে অকণমান বস্তু লাগে। তো আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ, তো 2টা বস্তু আমি আজি কি ল'ম দেখাই আছোঁ ভিডিঅ'টো, আপোনালোকে চাই থাকক আগলৈকে। আপোনালোকক এৰিটো আমি ক'তো নাযাওঁ, আপোনালোকক দেখাই আমাৰ লগত লৈ যাম, ভিডিঅ'টো জড়িত হৈ থাকক আপোনালোক ন? ফেভৰি ফেভৰি কেনেকুৱা লুকছ দিছে আৰু ভাল লাগিছিলে তোমাক আৰু কি কওঁ আৰু, তোমাকতো ভাল লাগে, তুমি যি নিপিন্ধা নকওঁ দেই আৰু দে দেৰিকৈ উঠলি এই মজা কেনে সোধ লাগিছে না। মই কিন্তু ভাল পাওঁ ইয়াতে চিল্কি চাৰ্ট দদৰাত, হা মই প্ৰায় ইয়াতে খাওঁ, কেতিয়াবা খাব লগা হ'লে নহয়, কেতিয়াবা খাব লগা হ'লে। মই আগতে বহুত খাইছিলোঁ ইয়াতে যেতিয়া নাখাওঁ। আজি আমাৰ উঠাত দেৰি হ'ল অলপ, ব্ৰেকফাষ্ট নহ'ল, মানে দেৰি কৰিলে আৰু দেৰি হৈ যাব, এইফালে সোনকালে যাব লাগে। তো সেইকাৰণে আমি দদৰাতে এখন ৰেষ্টুৰেণ্টত চিল্কি চাট এণ্ড ফাষ্টফুড। তো ইয়াতে পৰঠাটো বাকী নাজানো, মই ইমান নাখাওঁ ফাষ্টফুড, পৰঠাটো বেষ্ট আৰু ভাল পাওঁ মই। অঁ কেনে লাগছি আজি ফাৰ্ষ্ট টাইম এটা নেকি? এই আমাৰ নিচিনা একে গতি, ঘৰত ব্ৰেকফাষ্ট কৰা নাই, ইয়াতে আহিছে। ডিউটিত যাবি নেকি? দে কি কম আর গাইস, আমার গুয়াহাটি আমি কেতিয়া যাই পাম গ্যারান্টি নাই। আর আজি গুৱাহাটীতে থাকবে লাগে নেকি? বহুত লাগে, আধা ঘণ্টা তাতে লাগব, আজি 3 ঘণ্টা। এইগিলা জেগাটো ৰাস্তা কোনোদিন দেখি পোৱা নাছিলোঁ। আহি পালোঁ আমি DHS অফিচ। কিমান টাইম গ'ল যে ভাগ্য ভাল, আমি মানে কি স্কুটি লৈ আহিছোঁ এইখন। যদি বেলেগ গাড়ীত আহিলোঁ হয়, নাইবা 4 চকীয়াত আহিলোঁ হয়, উভতি যোৱাই ভাল আছিল হয় না? তো আহি পালোঁ, কামখিনি কৰোঁ ইয়াত। তাৰপিছত গৈ আছোঁ, মই যে কৈছিলোঁ অথনি এটা গুড নিউজ আছে। তো কি গুড নিউজ, ভিডিঅ'টো চাই থাকক গম পাব। এইটোৱে হ'ল DHS অফিচ। অফিচৰ কামখিনি হ'ল, আৰু যিহেতুকে ডাইৰেক্টৰ ছাৰ নাই, ছাৰ বেলেগ এজন ছাৰক দি দিলোঁ, আমাৰ মানে মোৰ চিনাকি ছাৰ বহুত ভাল হয়। ছাৰকো চিনাকি কৰি দিলোঁ ফেফেৰিক। তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ। কালিতো খ্ৰীষ্টমাছ, কালিও বন্ধ, পৰহি আহিব লাগিব আকৌ। তো আমি লাঞ্চ চাঞ্চ কৰি আহি গ'লোঁ ইয়াতে, অকণমান বস্তু ল'ব আছে, এইখিনি লৈ পেলাই যাম হস্পিটেলত, বাকী দেখাই আছোঁ। চইচ কৰ আৰু বেবী টাৱেল চাওঁ। ডাঙৰ টাৱেল আহে ন এটা, পুৰা হেৰি কৰি ল'ব পাৰি। এইটোত নাই, এইটোতো কাপোৰটো পাতল ন, এটা হেভি কাপোৰ আহে। আৰু ব্লেংকেট কেনেকুৱা আছে?
গাড়ী ওলাবা গেছে যাই আছে এতিয়া হৈছে কমলাৰ বতৰ যোৱাই যাওঁ হয় কমলা আমৰ কমলা এইটো আৰু এইবিলাক কমলা কিমান কৈছে 100 টকা আমি আহি পালোঁ এইয়া হস্পিটেল মাৰোৱাৰী হস্পিটেল তো ইয়াতে আছে আমাৰ টুনু তাত গৈ লগ কৰিম আৰু ফেফেৰি পূৰা আৰু চুলি তুলি ঠিক কৰিলে মানুহ আছে না তাতে অলপ ষ্টাইল কৰিব লাগিব এনেই ষ্টাইলৰ কমি নাই আৰু বোলে ষ্টাইল মানুহৰ আগত নকৰিব আগতে ফোন কৰিছিলোঁ নহয় 7 ফ্ল'ৰ আছে মেটাৰনিটি ভিতৰত যাওঁ আৰু কি কৈছা তুমি লাগছে দেই ভাল আৰু নালাগেও নাই আৰু তোমাৰ ভাল তো আমি যাই চাওঁ 3rd ফ্ল'ৰত আছে ৰুম নম্বৰ 309 এদিন আমাৰ কি কবি ভাল লাগিছে টাইম আছে 03 এইটো চাইডে আছে নেকি কথা আৰম্ভ কৰা क्या किने से आका बहुत क्या हाँ क्या किने ली হয় আয়ো আমার পেট নিকে না তাতে কে কিনে ফেললে এইটো আমাৰ চেনিটাইজাৰ আছে কি নাম চামটো ৰাখা নাই এই চা এ আমাৰ নতুন আলহী লুকাইছে এয়া কম বয়সীয়া নাইনাক পাছে লুকাবই না এতিয়া আমি নাইনাক বুলি ক'লে আৰু কোনো বিশ্বাস পাব এইটো এতিয়া মই কি বুলিম এতিয়া ভাগিন যোৱা মতকৈ উঠি ডাঙৰ কিন্তু বলব লাগে ভাগিন যোৱা ৰমা চাচা ৱেইট কিমান আছিল হ'ব দে এয়া খোজকাবৰি এইটোৱে আমাৰ মানে নানা হ'লোঁ মই এই ফেফেৰি নানা হ'ল আৰু এইগিলা আমাৰ ঘৰৰে আলহী নানীয়ে ক'ব ডাঙৰ হ'লে নানী বুলি মাতব তোমাৰ লগত নিচিনা মিলিব দেই বগা থকা আছে না নানীৰ লগত মিলি যাব তুমি কি বলব লাগব না নাতিনি হা কিমান হেপি হা হেপিনেছ কেনেকুৱা পাৰ্টি এটা হ'ব লাগিছিল নতুন বছৰত ইমান ধুনীয়া খোজকাবৰি এটা পাইছোঁ হা তাকেতো আদনো কি ক আমি এই পাৰ্টি নাখাওঁ আমি ঘৰত যাই খাম নে খাবি থাক এতিয়া গ্লাছ হৈ গলি থাক চলি নাই দে থাক যাওঁ থাক খানা খাবা ৰখি আছা পাৰ্টি আৰু হ'ব লাগিব আমি বনাম দেচোন লগে ভাগে হয় না আমাৰ খানা বাকী আছে নহয় দিয়াই নাই দিম দে থাক যাওঁ তো আমি ইয়াৰ পৰা ওলালোঁ দিনটো গেলে আৰু গাইছ ৰেডিমেড কিনাতকৈ অৰ্ডাৰ দি মানে নিজে পচন্দ মতে ডিজাইন দি বনোৱাই ভাল ন পিয়'ৰ লেডাৰ তাতে আৰু ৰেডিমেড আনিলে অৰ্ডাৰ দিলেতো আৰু গেৰাণ্টি নাই লেডাৰ বুলি একদম থাকে কিন্তু লেডাৰ দিয়ে নে কি দিয়ে বেছি বছৰো পিন্ধিব নোৱাৰে একদম বেয়া হৈ যায় তো নিজে চইচ কৰি নিজৰ কাষ্টমাইজ হিচাপত ইয়াতে চিলাব পাৰে তো মই আজি অৰ্ডাৰ দিলোঁ মোৰ ঘৰৰে দোকানী হয় বাবুল দা তো মাছখোৱাত আছে নেক্সট ফাইনেল লুকছটো যেতিয়া হ'ব মোৰ জোতাযোৰ তেতিয়া এটা ভালকৈ ভিডিঅ' বনাম আহি যাওক ইয়াতে পৰা ডিউটিৰ পৰা আহি কামবিলাক কৰি ইয়াতে সোমালোঁ জোতাযোৰ অৰ্ডাৰ দিলোঁ মোৰ ডিজাইনটোৰ লগতে দোকানখন এবাৰ ভালকৈ আপোনালোকক দেখাই দিম টাইম লাগিব বা চাইজটো দাদা আপোনাৰ আছে
এইটো দেখোন ঠিকে আছে হা ঠিকে আছে ঠিকে আছে বন্ধ কৰক অকণমান ডাঙৰ হৈছে নেকি না ঠিকে আছে এইটো ঠিকে আছে তো Namna guys kan mami me. Kami boleh apa na? Manamna me. Manamna. Itu yang handle sih. Guys, Allah bhai bhai itu biar halat kursi. Itu mau direct tu puni marim. Hatta baza tu tiap hatta baza tu puriam. Not baza lagi mana? Katan jadi mana? Deh, udah guys. Guys, apa kan balak. Bye bye.